হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে আপোনালোকে? আজি লৈ আহিছোঁ ডাঙৰ মাছ আৰু জহা ভোলেৰে এটি ৰেচিপি। সেয়েহে কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ আৰু মাছ কেইপিচ ধুনীয়াকৈ ভাজিবলৈ ল'লোঁ। এয়া মাছ কেইপিচ ধুনীয়াকৈ ভাজি ল'ব ধৰিছোঁ। এতিয়া ৰেডি কৰি ল'ম জহা ভোল আৰু আলু আৰু বিলাহী। সেয়েহে প্ৰথমে আলু আৰু বিলাহীখিনি কুকাৰত সিদ্ধ হ'ব দিলোঁ আৰু যেতিয়া দুটা হুইচেল মাৰিলে তেতিয়া এইখিনি উলিয়াই লৈছোঁ আলু আৰু বিলাহী। এতিয়া বিলাহীখিনিৰ বাকলিখিনি গুচাই ল'ম। এতিয়া লৈছোঁ কেইটামান ভোল কাটি। মই ইয়াতে 3টা জহা ভোল কাটি লৈছোঁ আৰু এই জহা ভোলকেইটা মই সৰু সৰুকৈ টুকুৰা কৰিলোঁ। এয়া আপোনালোকে দেখাই পাইছে আলু, বিলাহী আৰু জহা ভোল। এতিয়া মছলা ৰেডি কৰিছোঁ। আদা, নহৰু বটা, জলকীয়া বটা আৰু পিঁয়াজ বটা ৰেডি কৰি লৈছোঁ। তেলখিনি গৰমে হৈ আছে। এতিয়া ইয়াতে দিম তেজপাত আৰু এইখিনি ভাজি ল'ম ভালকৈ। তাৰপিছত দিম পাঁচফোৰণ আৰু পিঁয়াজ। এইখিনি পিঁয়াজখিনি অকণমান হালধীয়া বৰণ হ'বলৈ দিম। তাৰপিছত ইয়াতে অন্য যি মছলা আছে অৰ্থাৎ জলকীয়া, আদা আৰু নহৰু বটাখিনি গোটেইখিনি দি দিম আৰু ভালকৈ ভাজি ল'ম আৰু লৰাই থাকিব লাগিব যাতে তলিত লাগি নধৰে। এয়া ভাজি লৈছোঁ। এতিয়া এইখিনি ভালকৈ ভজা হৈ যাব। আমি এতিয়া ইয়াতে দিম হালধি, অকণমান হালধি দিলে হ'ল। এতিয়া ইয়াতে দিম অকণমান নিমখ আৰু লৰাই দিম। এতিয়া ভজা হৈছে আৰু বেছি খৰকৈ নেভাজোঁ। ইয়াতে দি দিছোঁ জহা ভোলখিনি। জহা ভোলখিনি অকণমান লাৰি দিছোঁ ভালকৈ মিক্স হৈ যায় যাতে। ইয়াৰ পিছত ইয়াতে দিম সিদ্ধ কৰি লোৱা আলু কেইপিচ। এতিয়া এইখিনি ভালকৈ লৰাই দিছোঁ। এয়া ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া আপোনালোকে দেখাই পাইছে ইয়াতে অকণ অকণ পানী উঠিছে। এয়া ভালকৈ ভাজি ল'ব লাগিব। এয়া ভজা হৈছে। ভোলখিনি একদম ধুনীয়াকৈ সিদ্ধ হৈ গৈছে। এতিয়া যিখিনি বিলাহী মই সিদ্ধ কৰি থৈ দিছিলোঁ সেইখিনি ভালকৈ হাতেৰে পিটিকি ল'ম। আপোনালোকে ইচ্ছা কৰিলে মিক্সাৰ গ্ৰাইণ্ডাৰতো গ্ৰিল কৰি ল'ব পাৰে। মই এইখিনি হাতেৰে মোহাৰি দিছোঁ ভালকৈ। এয়া বিলাহীখিনি হৈ গৈছে। এতিয়া এইখিনি বিলাহী যিখিনি পেষ্ট কৰিছিলোঁ সেইখিনি আমি ভাজি থকা ভোলখিনিত ঢালি দিম আৰু ভালকৈ লৰাই দিম। লৰাই দিছোঁ ভালকৈ। এতিয়া দি দিছোঁ ইয়াতে অকণমান পানী। আপোনালোকে যিখিনি ইচ্ছা সেইখিনি পানী দিব পাৰে। এতিয়া আমাৰ আঞ্জাখিনি উতল আহিছে আৰু ইয়াতে দি দিছোঁ মাছকেইডোখৰ। এতিয়া মাছকেইডোখৰ অকণমান ইয়াতে উতলিবলৈ দিম। আমাৰ আঞ্জা ৰেডি হৈ গৈছে। আঞ্জাখিনি উতলি থাকোঁতে অকণমান দি দিছোঁ ইয়াতে সৰু সৰুকৈ কুটি লোৱা ধনিয়া। এয়া আমাৰ জহা ভোলেৰে ডাঙৰ মাছ ৰেডি হৈ গ'ল। দেখিবলৈ ধুনীয়া হৈছে আৰু বহুত সোৱাদ লগা। আপোনালোকে এনেদৰে বনাই খাই চাব পাৰে। ইমান দূৰ মোৰ ভিডিঅ' চোৱাৰ বাবে থেংক ইউ ছ' মাছ। কিপ ৱাচিং। বাই বাই।